Hello Manga Vlogs, big fan bro, big fan. Big हामी इतिया गए आसो रंगा नदी मारे हम आमिर मस्जिद नहीं है उली मारेंगे वो इफाले আছে শিৱ মন্দিৰ কৃষ্ণ দে ভিডিঅ'ত ভিউজ আহি গলে হয় দে বহুত আৰু মানে কি ইফালে এই হৌ নাওখনতে বাইক পাক মই আপোনাক দেখাইছো বলক বাইক কেনেকৈ উঠাব দিয়ে আৰু আমি এতিয়া আহি পাই গলো এনেকুৱা এটা জেগা এতিয়া মানে ওপৰত নদী আছে দলং আছে ওপৰত আৰু একদম পুৰা এখন মানে একদম ৰাতি হোৱা নিচিনা লাগি গৈছে চাগে আপোনালোকক কাৰণ এখন হৈছে বাহনি এফালে হেল্ল' গাইছ এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল আজি আকৌ এটা মটৰ ব্লগিং ভিডিঅ' লৈ পিনি আহিছোঁ আপোনালোকৰ মাজলৈ এতিয়া মানে আমি গোটেই লগৰটাই অকণমান ফুৰিবলৈ যাওঁ বুলি ওলাই আহিছোঁ ক'লৈ যাওঁ মানে গৈ থাকোঁতে ডিচাইড হ'ব আৰু ৰাস্তাত এতিয়া ফালে বানি আছে আৰু আপোনালোকে সাউণ্ড কোৱালিটিটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এইটো নতুন মাইক লগাই থৈছোঁ বয়া বাই M1 Pro এইটা লগতে আছে ইয়াত ফিল আপটো কৰি লওঁগে আমাৰ এফালে আছে HyperX Manga Vlogs Hello Manga Vlogs big fan bro big fan हेलो गाइस अभी 3 लोग जाने का ज़रूरत हो गया है आगे वो लोग भाग गए नहीं जागो क्या जागो हामी इतिया गई आसो रंगा नदी माने कि आमार रंगा नदीखन एफाলৰ পৰা ওচৰতে হয় মানে সোঁফালেদি গুচি গ'লে ওচৰতে পাই যায় আমি এতিয়া আহি গ'লে এফালে হেনচোৱা ৰাস্তাইদি গৈ এতিয়া আমি যাম ৰঙা নদী হেল্ল' গাইছ আমি এতিয়া বহুত দিনৰ মূৰত মানে এফালে ৰঙা নদীলৈ যাম বুলি আহিছোঁ বহুত দিন হোৱা নাই মানে এসপ্তাহমান হৈছেহে যোৱা নাই এতিয়া এসপ্তাহ মূৰত আহি আছোঁ আমি ৰঙা নদী আপোনালোকে ভিডিঅ'টো চাই থাকক এনজয় কৰক আৰু আমি এতিয়া আহি পাই গ'লোহি হেনচোৱা তিনিআলি ৰাস্তা মানে একদম বহুত বেয়া মানে এইফালে আমাৰ এইফালে গাঁৱলীয়া ৰাস্তা আপোনালোকে গম পাইছে বহুত বেয়া ৰাস্তা মানে গাঁৱলীয়া ৰাস্তা হৈ থাকিলে মানে গম পায় নহয় বেয়া মানে বেয়া সাংঘাতিক বেয়া আৰু তাতে বহি আছোঁ এতিয়া তিনিটা दिखाई नहीं था अरे हम आमिर मस्जिद नहीं है उली मारेंगे नहीं मारना है अरे सस्ता स्कूटी इसको क्या ख़त्म करना है क्या तुम अपने एंथॉक पे मारना क्या क्या हाँ आने वाला है आप लोग जल्दी से सब्सक्राइब कर दो लाइक कर दो और शेयर कर दो जल्दी से आने वाला है MT-09 और उसके बाद होगा धमाका पूरा ज़बरदस्त का धमाका होगा क्योंकि हम ही आप जा रहे हैं 60 पे हम जा रहे हैं 60 पे देखिए আৰু আমি এতিয়া আহি নগাঁও পাই গ'লোহি আপোনালোকে দেখিব পাইছে এইফালে নগাঁও নামঘৰ আছে আৰু এইফালে আছে আমাৰ ৰাইডাৰ গেং আৰু আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ফটাফট ছাবস্ক্ৰাইব কৰি দিয়ক আৰু একদম ধমাকা ভিডিঅ' পাই থাকিবলৈ চেনেলটো চাই থাকিওক বেছি নাযায় বাৰু 30টা 40টা ভিউজ আহে হ'ব বাৰু 10টা লাইকৰ এম ৰাখিছোঁ আপোনালোকে 10টা লাইক কৰি দিয়ক ফটাফট এইফালে আমি আহি পাই গ'লোঁ এখন কি হয় কিষাণ স্কুল এইখন হৈছে কিষাণ স্কুল আৰু এইফালে হৈছে আমাৰ কি বুলি কয় এইটো এগ্ৰিকালচাৰ ফাৰ্ম এইফালে পলু পোহা হয় আৰু এইফালে চাওক আপোনালোকে গোটেই গছ পলু পোহা গছটো মানে কি গছ বুলি কয়তো হয় আৰু কিবা গছ হয় মানে অঁ লেটা গছত লাগে নি লেটা গছত লাগে নাজানো দেই মই ইহঁতি কৈছে লেটা হেনো গছত লাগে আৰু যাওঁ এইফালে আছে শিৱ মন্দিৰ কৃষ্ণ দেই ভিডিঅ'টোত ভিউজ আহি গ'লে হয় দেই বহুত আচ্ছা ইয়াৰ মানে কি মেট্ৰিকৰ মানে ৰিজাল্ট দিব 7 তাৰিখে ইয়ে ভগৱানক প্ৰাৰ্থনা কৰিছে ধুনীয়াকৈ পাছটো কৰিলেই হয় বোলে দেই পাছ কৰি যাবি লেটাৰ কেইটাত পাবি এতিয়া সেইটো ক 5টাত লেটাৰ পাব আৰু ভগৱানক প্ৰাৰ্থনা কৰিছে পাছ কৰিলেই হয় এনেকুৱা মানুহে লাগে আপোনালোকে ৰাস্তা দেখিছে এইবিলাক গোটেই
গাত মানে আমাৰ ইয়াক মানে লাডাখৰ এক্সপিৰিয়েঞ্চ মানে আমাৰ ইয়াত ল'ব পাৰে আপোনালোকে যদি আহে মানে লাডাখৰ এক্সপিৰিয়েঞ্চ আমাৰ ইয়াত ল'ব পাৰিব আপোনালোকে দেখিব পাইছে গোটেই এইবিলাক গাত কোনোবা যদি লাডাখ মানে বহিবলৈ মানে জেগা পোৱাই নাই আমাৰ আৰু আমি এখন পাই গ'লোহি কি দলং জানো নামটো নাজানো নামটো জানো নি কি ডাউন ডেভিল দলং ডেভিল বান্ধৰ দলং পাই গ'লোহি আমি আহি কদমীয়াল দলং পাৰ হৈয়ে আমি এইফালে নামঘৰ পাই গ'লোঁ নামঘৰটোতো কৃষ্ণ কৰি লওঁ দেই ভিউজ আহিলে হয় ভিউজ লাগে ভিউজ আৰু তই পাছ কৰিবলৈ ভালকৈ কৰি ল আমি এতিয়া আহি পাই গ'লোঁ এইফালে ৰঙা নদী মাথাইত আৰু এতিয়া আমি মাথাইত উঠি যাম 3টা উঠি আছোঁ স্কুটি মাথাইত উঠিব নাই ঠিক নাই উঠাই চাওঁ উঠি গ'লে উঠি যাব আৰু ৰাস্তা আপোনালোকে দেখিছে বৰষুণ দি আছিলে মানে গোটেই এইবিলাক খহি মেলি অৱস্থা নাই এই উঠি গ'ল আৰু আমি এতিয়া আছোঁ মাথাইৰ ওপৰত এতিয়া তললে পুৰা ডেঞ্জাৰ অফ ৰোডিং একদম আৰু এইফালে আপোনালোকে ৰঙানদীখন দেখিব পাইছে কি ধুনীয়া হৈ আছে আৰু এইফালে বেলিটো চাওক বম আল্টিমেট জেগা হৈ আছে মানে একদম আৰু আপোনালোকে ভিউ চাওক ভিউ কি আল্টিমেট ভিউ আপোনালোকে ভিউ চাওক আৰু এইফালে আকাশখন চাওক বেলিটো আৰু ডাৱৰখিনিৰ লগত কি আল্টিমেট লাগিছে মানে কি ধুনীয়া লাগিছে আপোনালোকে চাওক আৰু ভিউ চাওক আপোনালোকে এনজয় কৰক একদম ধুনীয়াকৈ আমি এতিয়া আহি পাই গ'লো এইফালে ৰঙানদী পাৰত আৰু চবেই মানে ফটো চটো মাৰিবলৈ ৰেডি হৈ আছে এইফালে হেলমেট পিন্ধি একদম লুক চাই আছে কেনেকুৱা আহিব আৰু এহেঁতি দুকপিমান ফটো মাৰিলেই চালেই কেনেকুৱা আহিব আৰু এতিয়া এইফালে আপোনালোকে ভিউটো এনজয় কৰক এটা চিনেমেটিক শ্বট চাই লওক আৰু আপোনালোকে পাৰিছোঁ নাই হেল্ল' গাইজ আমাৰ এইফালে এতিয়া ফটো শ্বুট হৈ আছে আৰু ইফালে নাৱেদি মানুহ পাৰ কৰাইছিলে এয়া নাৱত গৈও উঠি ফটো মাৰিলোগৈ আপোনালোকক ফটো দেখিব ইনষ্টাগ্ৰামত আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মানে কি এইফালে ফটো চটো মাৰি হোৱাই নাই এইফালে হাইপাৰ এক্সে মানে এতিয়ালৈকে 100 কপিমান ফটো মাৰিলে তথাপিও মানে ফটো মাৰি মনোপচন্দ হোৱাই নাই ফটো মাৰিয়ে আছে আৰু এইফালে নাৱত মানুহ পাৰ কৰাই আছে আপোনালোকে চাওক ভিউটো মানে কি ধুনীয়া হৈ আছে একদম ৰঙা নদীৰ পাৰত এইখন নাও দেখা নাই নেকি নাও চব উঠি গ'ল নাৱত আৰু মানে কি এইফালে এই সৰু নাওখনতে বাইক পাৰ কৰা আপোনালোকক দেখাইছোঁ বোলো বাইক কেনেকৈ উঠাব এতিয়া বাইক উঠাব চাব সৰু নাওখনত বাইক কেনেকৈ পাৰ কৰে এই সৰু নাওখনতে এতিয়া বাইক উঠাই পিনি পাৰ কৰা এইটো পাৰৰ পৰা ইটো পাৰলৈ নিব আপোনালোকে চাওক হেল্ল' গাইজ আমাৰ এতিয়া যাবলৈ হৈয়ে যাব মানে এইফালে লাষ্ট ফটো মাৰি আছে আমাৰ ভৈৰৱ হাজৰিকাই ইনষ্টাগ্ৰামত একদম পূৰা আপলোড ফটো হ'ব পূৰা মাৰি আছে একদম লাষ্ট ফটো আৰু আমাৰ এইফালে আছে হাইপাৰ এক্স চাওঁ হাইপাৰ এক্স আৰু আমি এতিয়া গৈ আছোঁ এইফালে খোজকাঢ়ি দৈ ৰাস্তা দেখিছে অৱস্থা বহুত বেয়া
এতিয়া আহি পাই গ'লোহি আৰু এফালে আহি আছে হাইপাৰ এক্স আহিব এবাৰ এনথকত। তিনিটা আহিলে মানে কি ভিডিঅ'টো বনাই ভাল নালাগে, মানে আগফালটো নুঠে যে ভাল নালাগে মানে। আৰু আপোনালোকক এতিয়া দেখালোঁ ৰঙানদী পাৰত, মানে ৰঙানদী মাথাউৰিটো কিনাৰৰ পৰা ৰঙানদী পাৰলৈ গৈ পিনি ভিউটো কেনেকুৱা একদম। আৰু আপোনালোকে দেখিলে যে কেনেকৈ মানে সৰু নাওখনৰ ওপৰত মানে বাইকখন লৈ যায়। মই এনেই নাৱত বাইক পাৰ কৰিছে বুলি শুনিছোঁ, কিন্তু দেখা নাছিলোঁ। আজি দেখি গ'লোঁ মানে এনেকুৱা সৰু নাৱত মানে বাইক নিয়া মই আজিলৈ দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট দেখিছোঁ। क्या देख रहे हो शर्म वरम है क्या नहीं तुम लोगों को? देख क्या रहे हो? আপোনালোকে দেখিব পাইছে এনথকৰ মানে তাই মানে গিফ্ট বুলিবলৈ মানে নাই, টিউবটো যে যেনেকুৱা থাকে যে টিউব চাইকেলৰ টিউবৰ নিচিনা হৈ আছে একদম পূৰা। আৰু ইয়াতে মানে কি এটা ওচৰৰ পৰা হেলমেট এটা ল'বলৈ আছে লগৰ এটা, তাৰপৰা হেলমেটটো লৈ লয়। তাৰপিছত কি হ'ল গ'ল ভৰি চাওঁ মাংগা ভালকৈ দেখা নাই ক্লিপটো ওলাইছে নাই? পুলিন ওলাইছে না চাহি? আমাৰ হাইপাৰ এক্স একদম বহুত বেয়াকৈ মানে ভৰিত কাট এটা পৰি গ'ল। এইফালে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে একদম, এইফালে ফেঞ্চিঙত মুঠি মাৰি আছে কিন্তু গম নাপায়। এইপিনে জোঙা ফেঞ্চিঙত মুঠি মাৰি ধৰি আছে, গমেই নাপায় গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকোঁতে। তাৰপিছত মানে হেলমেটটো আছিলে হাইপাৰ এক্সৰ, হেলমেটটো হেনো আকৌ তাৰ লগৰ এটাহে লৈ গুচি গ'ল। সেইকাৰণে কি বস্তু হেৰি আকাশলৈ কি দেখালে তেহেঁতিহে জানে। আৰু মানে হেলমেটটো আছিলে মানে হাইপাৰ এক্সৰ, ই মানে আনিছিলে। তাৰপিছত আহিনো আকৌ ইয়াৰ লগৰ এটা আহিনো কোনোবাই লৈ গুচি গ'ল, এতিয়ালৈকে আহি পোৱাহি নাই, ক'বলৈ গৈছিলে। তাৰপিছত আহি পালে ই মানে দি থৈ আহিমগৈ বুলি কৈছে হেলমেটটো, তাকে দি থৈ আহিবলৈ কাইলৈ মানে একদম ৰাইডত যাব আমাৰ এইফালে দা হাইপাৰ এক্স একদম মানে ৰাইডত যাবলৈ ৰেডি হৈ আছে, একদম পূৰা ধামাকা ৰাইডত যাব হেনো। আৰু আমি এতিয়া আহি পাই গ'লো এনেকুৱা এটা জেগাত, এতিয়া মানে ওপৰত নদী আছে, দলং আছে ওপৰত। আৰু মানে এনি টাইম মানুহগাল কেলৈ থাকে বাৰু? এনি টাইম মানে মানুহ দলঙত ৰখি থাকে, মানে ব্লেক গ্লাছখন নমাবলগীয়া হৈ যায়। মানে এনেকৈ এবাৰ গিলাচ নমাই এবাৰ গিলাচ উঠাই মানে একদম ভিডিঅ' বনাই পেলাই বৰ মানে দিগদাৰ হয়। আৰু মানে গোটেই ঘৰৰ ওচৰৰেতো গোটেই চিনাকি মানুহগালে হাঁহিব, মানে চবেই হাঁহিব, গম পাইছেনে আপোনালোকে? চবেই হাঁহিব। নেক্সট যিটো ভিডিঅ' আহিব একদম পূৰা ধামাকাদাৰ আহিব। ভৰি অৱস্থা চাওক, মানে একদম ভৰি নগানদি একদম মানে কি নাৱত উঠিছিলোঁগৈ যে, নাৱত উঠোঁতে মানে গোটেই ভৰি বোকা হৈ গ'ল, মানে অৱস্থা বেয়া একদম। আৰু একদম পূৰা এইকণ মানে একদম ৰাতি হোৱাৰ নিচিনা লাগি গৈছে চাগে আপোনালোকক, কাৰণ এইকণ হৈছে বাঢ়নি, এইফালে আছে বাঢ়নি, এইফালে আছে বাঢ়নি। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱাই ধৰণৰ ধামাকা মানে একদম ধুনীয়া ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপোনালোকে। আৰু আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ' লৈ ধামাকাদাৰ একদম। বাই বাই।